ইতিমধ্যে আহি পৰিছে এটি গুৰুত্বপূৰ্ণ খবৰ। অকালতে হেৰাই গ'ল এটি প্ৰতিভা। কৰোনাত আক্ৰান্ত হৈ মৃত্যুত সাৱটি ল'লে কণ্ঠশিল্পী পাৰভিন পৰীয়ে। প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পিতৃও বৰ্তমান কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। কৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'লে প্ৰতিভাৱান কণ্ঠশিল্পী পাৰভিন পৰীয়ে। শনিবাৰে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে যুৱ প্ৰজন্মৰ জনপ্ৰিয় গায়িকাগৰাকীয়ে। উল্লেখ্য যে কেইদিনমান আগলৈকে বিহুৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল কণ্ঠশিল্পীগৰাকীয়ে, কিন্তু হঠাৎ শাৰীৰিকভাৱে অসুস্থ হৈ পৰা পাৰভিনে অৱশেষত শনিবাৰে অকালতে মৃত্যু সাৱটি লয়। দুদিন পূৰ্বে পাৰভিন পৰীৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰিছিল। পিছত স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী GNRC হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল গায়িকাগৰাকী। প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পিতৃও বৰ্তমান কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কৰোনাত আক্ৰান্ত হৈ ইয়াৰ পূৰ্বেও জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস আৰু সংগীত পৰিচালক বিজয়লক্ষ্মী দাসে মৃত্যুক সাৱটি লৈছে। পাৰভিনৰ মৃত্যুত এতিয়া ৰাজ্যৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাপ পৰিছে।